নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মই দুপৰীয়া হ'ল, ভাত বনাব আছে। মই এইবাৰ ভাত বনাম। ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাই যাবা। মই এইবাৰ পাকঘৰত যাম ভাত বনাব। মই ডিমা বইল কৰিছিলোঁ, বইল হৈছে। পিঁয়াজ জ্বলা কাটি লোৱা হ'ল। এতিয়া মই তেল দিলোঁ। এইবাৰ মই ডিমা এটা ভাজি ল'ম। ইয়াত মই ৰং গুড়া দিলোঁ। ডিমা এটা ভাজি ল'ম। ডিমাটো ভাজি লৈ আছোঁ আৰু মই ডিমাটো ভাজা হ'লে ইয়াতে পিঁয়াজ জ্বলাখিনি দিম। পিঁয়াজ জ্বলাখিনি দি আলুখিনিও দিম আৰু হৈ যাব। আলুখিনি বইল কৰাই আছে। মোৰ ডিমাখিনি হৈ গ'ল। এই ডিমা হৈ গ'ল মোৰ। এইবাৰ মই কাটি লোৱা পিঁয়াজ জ্বলাখিনি দি ল'ম। পিঁয়াজখিনি মই এইবাৰ ভাজি ল'ম। ইয়াত অলপ ৰং গুড়া দিয়া আছিল, অলপ ৰং গুড়াটো অলপ কম দিব লাগিব। ইয়াত আমি আৰল লগাই লৈছোঁ। পানী ফিল্টাৰ কৰি খাব লাগে। খোৱাৰ কাৰণে আৰটা ফিট কৰা হৈছে। মোৰ ভাজা হ'ল এইখিনি। এইবাৰ মই ইয়াত অলপ ৰং গুড়া দিম। ৰং গুড়া দি ল'লোঁ। নিমখো দি ল'লোঁ। নিমখো দিয়া আছিল, ৰং গুড়াও দিয়া আছিল, অলপ অলপ দি ল'লোঁ। ইয়াত মই আলুখিনি দি ল'লোঁ। আলুখিনি বইল কৰা সেইকাৰণে মই ভাঙাই নল'লোঁ, ডাঙৰ ডাঙৰ কৰি ল'লোঁ। মই আঞ্জাখিনি বনাই দিলোঁ। বনাই দি এইবাৰ এনেই আছোঁ, ভাজি আছোঁ। ভাজা হৈ আছে। ইয়াত মই অলপ বিলাহীও দি ল'ম। বিলাহীখিনি মই ভাজাতে নিদিলোঁ, এনেও আলুৱে যাব। মই ভাজি আছোঁ। এই ভাজা হ'লে পাৰে ইয়াত পানী দি ল'ম। অলপ মছলা পাতিও দিব লাগিব। মছলা পাতি উঠলাখিনি দিম। এইখিনি নিদিওঁ, ৰচুন এটা মই ভাজাতে নিদিওঁ, মই উঠল আহাতেহে মই দি ল'ম। তেহে অলপ গন্ধা থাকে। ইয়াত মই এইবাৰ পানী দিম। আদাখিনি অলপ বেছিকৈ বটি ল'ব লাগে। মোৰ বটা হৈ গ'ল। মই ভাত বনাই থৈ আহিলোঁ। ভাত হোৱা নাই। ইমান কান্দি থাকে। বেছিকৈ কথা যিমান কবি দেখোন সিমান কান্দিব। মানুহ মাত শুনিলে দেখোন বেছিকৈ দেখোন কান্দে। বেছিকৈ যদি ফোন কৰে নাই, বেছিকৈ দেখোন বেছি ফূৰ্তি লাগে। এই মই কথা কৈ আছোঁ না, তাহোনো কান্দি আছে বেছিকৈ। আৰু মই যদি কথা নকওঁ তাহোনো নকয়। ইয়াত আদা ৰচুনখিনি দিম এইবাৰ। আদা ৰচুনখিনি দিম। ডিমাও দি ল'ম। ডিমা টকাটাও দি ল'লোঁ। অলপ উঠলহাই ল'ম এইবাৰ। উঠলহাই আৰু নামাই থ'ম। ইয়াত অলপ মই গৰম মছলা দি ল'লোঁ, পেকেট গৰম মছলা। অলপ গন্ধা ওলাবতেহে খাবা অলপ ভাল লাগিব। কালাৰটো ভালে লাগিছে দেখাত, খাবাও হ'ব ভালে। কালাৰটো কেনে হৈছে, ভাল হৈছে না ফ্ৰেণ্ডছ? কমেণ্ট কৰি জনাবি। উঠল আহি আছে। ইয়াত এইবাৰ মই ধনিয়াৰ পাতখিনি দি থ'ম। ধনিয়াৰ পাতখিনি দি ঢাকি থ'ম অলপ। তাৰপিছত হ'ব আৰু
ধনিয়াৰ পাতখিনি দি ল'লোঁ। এতিয়া মই গেছটা বন্ধ কৰি থলোঁ। ইয়াত ঢাকন দিম এইবাৰ মই এইবাৰ চালাড বনাই ল'ম। আজি বেছি একো বনা নাই আমাৰ ডিমা জোল আঞ্জাহেন আৰু এই চালাড বনাম সেয়ে আৰু বাকী একো নাই আজি। 2টা বাজব লগা হ'লে মোৰ চালাডখিনি কাটা হৈ গ'ল। ইয়াত মই গাজৰ দিছোঁ, তিয়ঁহ দিছোঁ, পিঁয়াজ দিছোঁ, বিট দিছোঁ আৰু কইটামান হেৰিও দিছোঁ। अरे कहना क्या चाहते हो? मोटर দে কইটামান মই মটৰো দিলোঁ আৰু ধনিয়াৰ পাত দিছোঁ, জ্বালা দিছোঁ। বাকী হৈ গ'ল আৰু মোৰ এইখিনি চালাডখিনি। এইবাৰ আমি ভাত খাম। এতিয়া আমাৰ ভাত হ'ল, চালাডখিনিও হ'ল। এইবাৰ আমি ভাত খাই ল'ম। মোৰ ভিডিঅ'টো ভাল লাগে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব সকলোৱে, যাতে মোৰ ভিডিঅ'টো সকলোৱে চায়। বাই বাই।